নখতিবাসী ৰাইজৰ বাবে এটি ভাল খবৰ মাত্ৰ 1700 টকাত ক্ৰয় কৰিব পাৰিব মোবাইল হয় আপোনাৰ 17 টকাত যদি মোবাইলটো পাব কথাটো সঁচা দীপাৱলী উপলক্ষে এই অফাৰ লৈ আহিছে নাদিয়ান টেলিকমে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আহিলে বিনামূলীয়াকৈ পাব এটা ডাঙৰ গিফ্ট শ্বেয়াৰ কৰি আহে তেওঁৰ কাৰণে আৰু এটা এক্সট্ৰা গিফ্ট আমি দি দিম ইয়াত আছে একেলগে 6টা উপহাৰ আপুনিও লাভ কৰিব পাৰিব এয়া চাওক দোকানখন উপহাৰেৰে সজাই থোৱা হৈছে আহক আৰু ক্ৰয় কৰক মোবাইলৰ লগতে লৈ যাওক 6টাকৈ উপহাৰ আৰু শ্বেয়াৰ কৰি আহিলেতো আছে এক্সট্ৰা উপহাৰ হয় মই বৰ্তমান উপস্থিত আছো নখতি বজাৰ নাদিয়ান টেলিকমত আৰু নাদিয়ান টেলিকমত এটা অফাৰ চলি আছে আমি দেখা মতে নখতি বজাৰত এনেকুৱা অফাৰ আমি দেখা নাই আৰু মোৰ পিছফালে আপোনালোকে চাব পাৰে যে গ্ৰাহকৰ বীৰ আমি গ্ৰাহকৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি কি ক'ব আপোনাৰ অনুভৱ কেনেকুৱা আজি আমি আহি ইয়াত উপস্থিত হৈ দেখিলোঁ নাদিয়া টেলিকমে নখুটি বজাৰত এক আচৰিত ধৰণৰ এক ব্যতিক্ৰমী কাৰ্যসূচী তেখেতসকলে হাতত লৈছে গ্ৰাহকসকলে এই দেৱালী উপলক্ষে এই নাদিয়া টেলিকমৰ পৰা মোবাইল হেণ্ডছেটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰিব আৰু সামগ্ৰীসমূহ ক্ৰয় কৰিলে গ্ৰাহকসকলক দেৱালী উপলক্ষে পুৰস্কাৰ প্ৰদান কৰিব আৰু পুৰস্কাৰসমূহ কথা আমি শুনি ইয়াত আহিছোঁ আমিও মোবাইল হেণ্ডছেট বা যাৰ যি পচন্দৰ সামগ্ৰীসমূহ ক্ৰয় কৰিব বুলি আমি ইয়াত আহিছোঁ আমি প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে তেখেতসকলে ঘড়ী ৰাখিছে দেৱালী গিফ্ট হিচাপে তেখেতসকলে মুখ মিঠা দেৱালী মানে আনন্দ আৰু এই আনন্দৰ কাৰণে তেখেতসকলে বেচনৰ লাড্ডু গিফ্ট হিচাপে ৰাখিছে চাওক পিছফালে আপোনালোকে বহুত ধৰণৰ ডাঙৰ ডাঙৰ বক্স ৰাখিছে বহুত আনন্দিত আৰু আমি আপোনাৰ পৰা কিবা জানিবলৈ চেষ্টা কৰিম আপুনি কি ক'ব আপোনাৰ অনুভৱ কেনেকুৱা আজি তাৰমানে মই নখুটি বজাৰত আহিছোঁ আহি দেখিছোঁ নাদিয়া টেলিকমত পূৰা গেডাৰিং চাই আহিলোঁ যাতে ময়ো এটা মোবাইল লওঁ দেৱালীৰ উপলক্ষে আৰু উপহাৰখিনি ময়ো উপভোগ কৰোঁ হয় হয় ধন্যবাদ আপোনাক আৰু আপুনি কিবা ক'ব অকণমান আহক গিফ্টৰ বিষয়ে কি ক'ব ইমান গিফ্ট দি আছে তেওঁলোকৰ দোকানত আৰু মানে এনেকুৱা গিফ্ট মানে আমি নখুটিত দেখা নাই যে কোনো দোকানে এনেকুৱা দিছে আপুনি সেই বিষয়ে কি ক'ব আমাৰ কাৰণে গৌৰৱ প্ৰথমবাৰৰ বাবে নাদিয়া টেলিকমে দেৱালী উপলক্ষে বহুত ভাল ভাল গিফ্ট দিছে হয় আপোনালোকে মোৰ পিছফালে চাব পাৰে গিফ্ট তেওঁলোকে সজাই ৰাখিছে দীপাৱলীৰ উপলক্ষে ইমান গিফ্ট তেওঁলোকে আপোনালোকক দিব আপোনালোকে আহক আৰু তেওঁলোকৰ দোকানৰ পৰা মোবাইল ক্ৰয় কৰক আৰু আমি দোকানৰ অনাৰৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে আপোনালোকে গিফ্টবিলাক কেনেকৈ পাব আৰু কি কৰি আহিলে আপোনালোকে গিফ্টবিলাক পাব হয় আপুনি কি ক'ব আৰু গিফ্টটো মানে কেনেকৈ চলি আছে গিফ্টটো চলি আছে মোবাইলৰ লগত ইনভাৰ্টাৰ বেটাৰীৰ লগত ফ্ৰিজৰ লগত চবৰ লগতে গিফ্ট আছে এইটো দেৱালী অফাৰ চলি আছে এডভান্সকে দিছোঁ আমি অফাৰটো আৰু আপোনাৰ কোনোবা যদি মোবাইল ক্ৰয় কৰে একদম মিনিমাম ধৰক আপোনাৰ 10,000 টকাৰ মোবাইল 5G মোবাইল আছে সেইটো ল'লে কমচে কম আপোনাৰ প্ৰথম দিনত আপোনাৰ 10জনৰ পৰা 15জনে আপোনাৰ মিঠাই লৈ অফাৰটো পাব মিঠাই থাকিব এইটো থাকিব আল্ট্ৰা ৱাচ থাকিব আৰু যিমান দাম বেছি হ'ব ইমান গিফ্টটো প্লাছ হৈ থাকিব টোটেল গিফ্ট কেইটা মানে টোটেল গিফ্ট আপোনাৰ 6টালৈকে পাব আচ্ছা আৰু আপুনি যে এতিয়া ক'লে যেন 1700 টকাত মোবাইল পাই আছে সেইটো মানে কেনেকৈ হয় আপোনাৰ 17 টকাত যদি মোবাইলটো পাব কথাটো সঁচা আৰু আপোনাৰ 17 টকাটো হ'ল আপোনাৰ ধৰি লওক আপোনাৰ চিভিল ভাল আছে আপোনাৰ 17 টকাত পাই যাব যদি আপোনাৰ তাত নহয় ইয়াতকৈ অলপ বঢ়াই আপোনাৰ 2500 টকালৈকে ডাউন পে'মেণ্টত হৈ যাব হয় আপোনালোকে শুনিলে যে গিফ্টটো আপোনালোকে কেনেকৈ কি কৰি আহিলে পাব আৰু কিহৰ লগত গিফ্টটো চলি আছে যোনে মোবাইল ল'ব আহিব তেখেতে যদি এটা শ্বেয়াৰ কৰি আহে শ্বেয়াৰ কৰি অহাৰ পাছত তেওঁৰ কাৰণে আৰু এটা এক্সট্ৰা গিফ্ট আমি দি দিম ইয়াত আছে আমাৰ গিফ্ট হয় হয় তেখেতে মানে ধৰি লওক যদি এনে আমি 2টা গিফ্ট দিছোঁ তেখেতে শ্বেয়াৰ কৰাৰ কাৰণে আৰু এটা গিফ্ট পাব 3টা গিফ্ট হৈ অফাৰটো কিমান দিনলৈকে চলিব অফাৰটো থাকিব আপোনাৰ 15 তাৰিখৰ পৰা 25 তাৰিখলৈকে